বন্ধু বান্ধৱীসকল আজি আমি ক্লাছ 6ৰ অংকুৰণ নামৰ কিতাপখনৰ চেপ্টাৰ 5 গুৰু দক্ষিণা নামৰ অধ্যায়টোৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আজি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। 4 নম্বৰ উত্তৰ দিয়া। ক ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। খ লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। গ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি। খ ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। ঙ গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰে গ্ৰহণ কৰিব নোৱাৰিলে। আৰু প্ৰথম চ প্ৰকৃত গুৰু দক্ষিণা কোনে দিব পাৰিলে। এই প্ৰশ্নকেইটাৰ উত্তৰ আমি আলোচনা কৰোঁ আহা। ক নম্বৰ উত্তৰ ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। খ নম্বৰ উত্তৰ লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। গ নম্বৰ উত্তৰ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। ঘ নম্বৰ উত্তৰ পুৰণি ৰীতি অনুসৰি ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ গৈ খুজি মাগি আনি যি পায় সেয়া গুৰুৰ ওচৰত গুৰুদক্ষিণা হিচাপে অৰ্পণ কৰিব লাগিছিল। ঙ নম্বৰ উত্তৰ গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰথম ছ নম্বৰ উত্তৰ প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰতে দিব পাৰিলে। ধন্যবাদ। ভিডিঅ'টো ইমানলৈকে আছিল। পাৰ্ট 2ৰ বাবে কমেণ্ট কৰিবা আৰু যদি কিবা তোমালোকে কুৱেশ্যন এনচাৰ নোৱাৰা তেন্তে কমেণ্ট কৰি জনাবা, তেতিয়া মই ভিডিঅ' বনাই দিম। ধন্যবাদ।